আৰু গুচি যায় তাৰ পাছত একো ব্যৱস্থা নলয় আৰু হাতীবাবুৱে আমাৰ ৰাইজৰ গোটেই মানুহখিনি কৃষিজীৱী মানুহ শস্য খেতি বাতি অনিষ্ট কৰি গুচি যায় হাতীবাবু কিন্তু আজি ঘটনাটো এগৰাকী মানুহ নিহত কৰিলে আৰু ইয়াৰ ডাঙৰ কাহিনীটো হ'ল হাতীবাবুসকল আপোনাৰ কন্দলি পাহাৰৰ পৰা নামি আহে নৈ হৈ পাৰ হৈ তেওঁলোক কুৰাবাহী হৈ পেলাই আমাৰ এটা মাথাউৰি আছে এখন নদী আছে নদীৰ সিপাৰে তেওঁলোকৰ বাট আছে আৰু প্ৰতি বছৰে তেওঁলোকে সিফালেদি আহি থাকে কিন্তু আজি কেইবছৰমানৰ পৰা ধৰি সেই ঠাইত মানে কিছুমান মুছলমান মানুহে আহি বসতি কৰিবলৈ লৈছে আৰু তেওঁলোকে খেতি বাতিও কৰে কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ তাত তেওঁলোকে বোলে বেআইনীভাৱে জাটকা লাইনৰ ব্যৱস্থা কৰিছে এতিয়া আমি ৰাইজে এটাই দাবী জনাইছোঁ তেওঁলোকে বিনা অনুমতিত সেই জাটকা লাইনটো কেনেকৈ লগাবলৈ পালে গতিকে তাৰ এটা সঠিক ন্যায় ব্যৱস্থা প্ৰশাসনে হাতত লওক তাৰো এটা অনুৰোধ জনাইছোঁ আৰু সেই যেতিয়াই সেই মানুহখিনিয়ে তাত বসতি কৰি খেতি বাতি কৰিবলৈ ল'লে বা জাটকা লাইন লগাবলৈ ল'লে এই হাতীবাবু যোৱা পথটো তেওঁলোকে সলাই হাতীবাবুসকল আমাৰ গাঁৱৰ মাজলৈ সোমাই আহে আৰু গাঁৱৰ মাজলৈ সোমাই আহোঁতেই আজি এই শোকাবহ ঘটনাটো ঘটিবলৈ পালে বন বিভাগৰ লোক আহিছে নাই বৰ্তমান অহা নাই তেওঁলোকক ফোন কৰা হৈছে কিন্তু বৰ্তমান অহা নাই যেহেতু হাতীৰ উপদ্ৰৱ চলি আছে এইখিনি তেওঁলোকৰ ব্যৱস্থা কিবা কৰিছিল নেকি পৰিযোগ বিভাগে তেওঁলোকৰ ব্যৱস্থা একো নাই এইবাৰতো তেওঁ বনজামা লৈ আহিব আহি পেলাই ৰাইজক দিয়া তেওঁলোকো নিজে নোযোৱা নিচিনা ৰাইজক দিয়া ফুটাই কৰি পেলাই গুচি যায় হয় আজি ৰাতিপুৱাই এটা বৰ দুখ লগা খবৰ আমাৰ ইয়াতে ঘটি গ'ল আপোনাৰ দুগৰাকী মহিলাই প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে হাতী মানুহৰ সংঘাত বুলি ক'ব লাগিব হাতীবাবুৱে আহি দুগৰাকী মহিলাক আক্ৰমণ কৰিলে আৰু এই আক্ৰমণ কৰাত এগৰাকী মহিলা ৰিপুমণি দাস তেখেত নিহত হৈছে আৰু এগৰাকী মাধৱী দাস তেওঁ সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে এই ঘটনাৰ আমি চাবলৈ গ'লে এই ঘটনা দোষ আমি বন বিভাগকো দিবলৈ বিচাৰোঁ কিয়নো তেওঁলোকক এই হাতী মানুহৰ সংঘাত আজি